নমস্কাৰ আৰু মোৰ আন এটা ইনফৰমেটিভ ভিডিঅ'লৈ তোমালোকক আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজিৰ টপিকটো হৈছে মোৰ হোটেল মেনেজমেন্টৰ কোৰ্সটোৰ ওপৰত য'ত তোমালোকে আফটাৰ 12 এই হোটেল মেনেজমেন্টৰ কোৰ্সটো কৰি সোনকালে জব পোৱাৰ চান্স আছে কাৰণ চোৱা আজিকালি আমাৰ মানুহবিলাক প্ৰায় ফুৰিব গৈ থাকে হয়তো ইণ্ডিয়াৰ বাহিৰত যায় বা ইণ্ডিয়াৰ বাহিৰৰ পৰা আমাৰ ইয়াতে বহুত মানুহ ফুৰিব আহে তো তাৰ কাৰণে আমাৰ দিনে দিনে কি হৈছে 5 ষ্টাৰ 7 ষ্টাৰ এনেকুৱা হোটেলবিলাকৰ সংখ্যা বাঢ়ি গৈ আছে তো তাৰ মানে কি এনেকুৱা হোটেল বাঢ়ি আছে মানে আমাৰ কাৰণে জব অপৰচুনিটিও বহুত বেছি বাঢ়ি যায় আছে সেইকাৰণে হোটেল মেনেজমেন্টৰ কোৰ্সটো এনেকুৱা এটা বেষ্ট কোৰ্স হয় যেটো তোমালোকে কেৰিয়াৰ অপচন হিচাপত ল'ব পাৰা সো এই কোৰ্সটো তোমালোকে শৰ্ট টাইম আৰু লং টাইম এই দুই ধৰণে কৰিব পাৰা শৰ্ট টাইমত তোমালোকে সাৰ্টিফিকেট কোৰ্স কৰিব পাৰা য'ত নেকি সময় তোমাৰ কেইমাহ মানৰ পৰা 1 ইয়াৰৰ ভিতৰত হয় যিবিলাকে মানে কি অলৰেডি এই হস্পিটালিটি মেনেজমেন্টৰ আন্ডাৰত কাম কৰি আছে বা তেও নিজৰ জবটো আৰু অলপমান বেছি আপগ্ৰেড হোৱাটো বিচাৰে তেওঁলোকৰ কাৰণে এই কোৰ্সটো বেষ্ট হয় আৰু ক্ৰাইটেৰিয়া যদি কথা কওঁ তেনেহলে যিকোনো ষ্ট্ৰীমৰ পৰাই তুমি হাই সেকেন্ডাৰী পাস কৰা হ'ব লাগিব তেতিয়া তুমি এই সাৰ্টিফিকেট কোৰ্সটো কৰিব পাৰা আৰু এই সাৰ্টিফিকেট কোৰ্সটো কৰাৰ পিছত তোমালোকে কিচেন চেফ বা ফ্ৰন্ট অফিচাৰ মেনেজাৰ এনেকুৱা ধৰণৰ জবৰ কাৰণে এপ্লাই কৰিব পাৰা সো এই কোৰ্সটো কৰাৰ কাৰণে তোমালোকে অসমৰ বাদ দিও বেলেগ ঠাইতো সুবিধা পাবা আমাৰ অসমৰ ইনষ্টিটিউট অফ হোটেল মেনেজমেন্ট গুৱাহাটী তাতে তোমালোকে এই সাৰ্টিফিকেট কোৰ্সটো কৰিব পাৰিবা সো নেক্সট আছে ডিপ্লোমা কোৰ্সটো যিবিলাকে সোনকালে জব বিচাৰি আছে যে মই ইউজি বা পিজি কৰাৰ হলনি ইমান দীঘলীয়া প্ৰসেছেদি গৈ জব এটা লোৱাতকৈ মই সোনকালে জব এটা মোক লাগে বুলি ভাবা তেওঁলোকে ডিপ্লোমা কোৰ্সটো কৰিব পাৰা কাৰণ ইয়াৰ ডিউৰেচনো বেছি নহয় 6 মাহৰ পৰা 2 বছৰৰ ভিতৰত তোমাৰ এই কোৰ্সটো কমপ্লিট হৈ যায় সো তোমালোকে পোষ্ট গ্ৰেজুৱেট ডিপ্লোমাও কৰিব পাৰা আৰু ইয়াৰ এডমিশন সম্পূৰ্ণ মেৰিট বেসিছৰ ওপৰত হয় আৰু সো এই কোৰ্সটো কৰাৰ পিছত তোমালোকে হোটেল মেনেজাৰ হাউসকিপিং মেনেজাৰ চেফ তাৰ লগতে ফুড এণ্ড বেভাৰেজ মেনেজাৰ এনেকুৱা ধৰণৰ জব অপৰচুনিটি পাই যাবা আৰু এই ডিপ্লোমা কোৰ্সটোৰ আন্ডাৰত তোমালোকে কি কোৰ্স পাবা হেটো মই কৈ দিছো ডিপ্লোমা ইন হোটেল মেনেজমেন্ট Diploma in Hotel and Catering Technology, Diploma in Housekeeping, Professional Diploma in Hotel Management and Catering Science, Postgraduate Diploma in Hotel Management. Number 3 মই Hotel Management or Bachelor course to কথা কব ওলাইছো আৰু ইয়াৰ কাৰণে তোমালোকক হাই সেকেন্ডাৰী যি কোনো ষ্ট্ৰীমৰ পৰা 50% থাকিবই লাগিব মিনিমাম তেতিয়াহে তুমি এন্ট্ৰেন্সত বহিব পাৰিবা আৰু ইয়াৰ ডিউৰেচন হৈছে 3 ৰ পৰা 4 ইয়াৰ সো ইয়াৰ কাৰণে কেটামান মেইন এন্ট্ৰেন্স এক্সামৰ নাম আছে মই হেকেটাও কৈ দিও NCHMCT JEE exam. ইয়াৰ কাৰণে তোমাৰ ফিজ মিনিমাম 50,000 ৰ পৰা 5 লাখৰ ভিতৰত হ'ব সো একেলগে মই এই কোৰ্সটো তোমালোকে ক'ত কৰিব পাৰা তাৰে কেইখনমান কলেজৰ নাম দিও গুটেইবিলাক লোৱাটো সম্ভৱ নহয় বহুত কেইখন কলেজে আছে ইন্টাৰনেশ্যনেল ইনষ্টিটিউট অফ হোটেল মেনেজমেন্ট হায়দৰাবাদ ইন্টাৰনেশ্যনেল ইনষ্টিটিউট অফ বেংগালুৰু এইবিলাকত কৰিব পাৰা আৰু বহুত কেইখন কলেজ আছে তোমাৰ যিখনত ভাল লাগে অবভিয়াসলি সেইখনতে কৰিবা সো ব্যাচেলৰ কোৰ্সটো কৰাৰ পিছত এতিয়া মেইন কথা হ'ল যে আমাৰ কাৰণে কেনেকুৱা ধৰণৰ জব অপৰচুনিটি আছে তো ফাৰ্স্ট কথা জব অপৰচুনিটি তোমাৰ নিজৰ ওপৰত সম্পূৰ্ণ কথা হয় তুমি কেনেকুৱা কৰি কেনে নিজক প্ৰেজেন্টেশন কৰিবা হেতু মেটাৰ কৰে তাৰ লগতে তুমি কি জব অপৰচুনিটি পাবা হেতু কৈ দিছো এবাৰ হোটেল মেইনটেনেন্স মেনেজাৰ ৰেষ্টুৰেন্ট মেনেজাৰ হাউসকিপিং মেনেজাৰ সেলস মেনেজাৰ এনেকুৱা ধৰণৰ বহুত কেইটাই তোমাৰ কাৰণে কেৰিয়াৰ অপচন আছে যদি তুমি ব্যাচেলৰ কোৰ্সটো কৰা নেক্সট তোমালোকে হোটেল মেনেজমেন্টৰ ওপৰত পোষ্ট গ্ৰেজুৱেট কোৰ্সও কৰিব পাৰা আৰু ইয়াৰ ডিউৰেচন হৈছে 2 বছৰ সো ইমান এটা ডিটেইলছত মই পোষ্ট গ্ৰেজুৱেট কোৰ্সটোৰ কথা নকওঁ কাৰণ ভিডিওটো বহুত বেছি দীঘল হৈ যাব আই হোপ তোমাৰ ভিডিওটো চাই কেনে অকনমান হলেও ইনফৰমেটিভ টাইপ লাগিল আৰু যদি ইনফৰমেটিভ টাইপ লাগে তেনেহলে প্লিজ ভিডিওটো লাইক এটা কৰি দিবা আৰু শেয়াৰো কৰি দিবা আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছা তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু যদি কিবা তোমাৰ ক'বলগীয়া আছে তেনেহলে বিন্দাস মোৰ কমেন্ট বক্সত অপিনিয়ন দিব পাৰা সো ভিডিওটো শেষ হ'লৈ চোৱাৰ কাৰণে থ্যাংক ইউ